नमस्कार, this is your Suraj Bhai and you watching Chetry Vlogs YouTube channel. So বন্ধুসকল আজি এটা এনেকুৱা ধামাকাদাৰ ভিডিও, আজি এটা ইমান ধামাকাদাৰ ফুড ব্লগ হ'ব নহয়, মানে ক'বই নাই। আজি একদম মানে ধাসু ভিডিও ফুড ব্লগ হ'ব। সো কি হ'ব, কি খাম, ক'ত খাম, কিহৰ লগত খাম, ক'ত খাম, গোটেইখিনি ডিটেইলছ দিয়া। সো আপুনি ভিডিওটো একদম শেষলৈকে চাই যাব। আৰু যদি আপুনি মোৰ চেনেল নতুন তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰিব, যাতে মই নতুন ভিডিও আপলোড দিলে পোনপ্ৰথমে যাতে আপুনি চাব পাৰে। সো আপোনালোকৰ ভিডিওটো একদম শেষলৈকে চাই যাব। সো ৰাইচ কল এতিয়া চাওক, আমি মাংসটো ল'ব আহিছোঁ, যিহেতু আমি খানা খাই আছোঁ। মাংসটো লৈ লওঁ, মাংস লৈ পিনে ডাইৰেক্ট লগ পাই আছোঁ খানাটো খোৱা প্লেচটোত। মাংস আমাৰ উৰিয়ে কাটি আছে মাংস। চ' ৰাইচ কল আমি মাংসটো লৈ ল'লোঁ। এতিয়া আমি গৈ আছোঁ পিকনিক খোৱা প্লেচটোত। এই বাগানৰ মাজে মাজে বাইক চলাই আছোঁ। বাগানৰ মাজে মাজে বাইক চলোৱা যিটো আমেজ ন, মানে ক'ব নালাগে, মানে মজা লাগে, মজা মজা। গৈ আছোঁ আৰু আমাৰ অসম চাহৰ কাৰণে বিখ্যাত। বাগান চাওক ন, বাগান কি ধুনীয়া লাগিছে। আৰু বাগানৰ মাজত যিটো সৰু সৰু ৰাস্তা ন, সেই ৰাস্তাখিনি আৰু ধুনীয়া কৰি পেলায় বাগানটো। একদম মজা। এইখনেই আমাৰ অসম। চ' দাদা কেইটামান আছে, দাদা কেইটামানৰ লগত খানাটো খাই আছোঁ। চ' এয়া চাওক কিমান বঢ়িয়া ধুনীয়া প্লেচ এটা আছোঁ। চ' ৰাইচ কল ফাইনেলি বাগানৰ মাজেৰে সৰু সৰু ৰাস্তাৰে আহি এতিয়া আমি পিকনিক প্লেচটোত আহি পাই গ'লোঁ। এতিয়া আমি মাংসটো বঢ়িয়াকৈ ধুব লাগিব। এতিয়া মাংসটো আমি বটুৱাটোত বাকি লৈছোঁ, বাকি লৈ পিনে এতিয়া মাংসটো আমি ধুম। চ' ৰাইজসকল এতিয়া আমাৰ মাংসও ধুই হৈ গ'ল। মাংসটো ধোৱাৰ পিছত কেনেকুৱা লাগিছে আপোনালোকে চাই ল'ব পাৰে। এতিয়া বঢ়িয়াকৈ আমি মাংসকেইটা কলপাতত থৈ দিওঁ। কেৰাহীৰ পৰা ওলাই পিনে কলপাতত থৈ দিছোঁ। এয়া চাই লওক, মজা লাগিছে কিন্তু মাংসটো দেখিবলৈ। আজিয়ে মই ফাৰ্ষ্ট টাইম গাহৰি মাংস খাই আছোঁ। চ' সেইকাৰণে মই খাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ মানে। এতিয়া আমাৰ মাংস ধুইও হৈ গ'ল আৰু মাংস কেৰাহীৰ পৰা উলিয়াই আমি কলপাতত থৈ দিলোঁ। এতিয়া পিঁয়াজো কাটি হৈ গ'ল। এতিয়া কেৰাহী আমি চৌকাত বহাই দিছোঁ। এতিয়া কেৰাহী গৰম হৈ আছে। লগত আমাৰ আছে বন ধনিয়া আৰু বি জলকীয়া, আৰু এইপিনে আমাৰ মছলা আছে। মছলাৰ লগত আৰু কেইটামান পেকেট মছলা এক্সট্ৰা লৈ আহিছোঁ। এতিয়া আমাৰ ইয়াত যিটো অৰিজিনেল বস্তু, যিটো মেইন বস্তুটো লাই শাক আছে, আৰু এইপিনে আলু আছে, আৰু এইপিনে বি জলকীয়া আছে, আৰু এইপিনে আমাৰ মাংস আছে। কেৰাহী পূৰা গৰম, পূৰা তেল পূৰা উতলি আছে। এতিয়া আমি পিঁয়াজ দি দিলোঁ। এতিয়া আমি মাংসটো বাকি দিছোঁ, মানে কেৰাহীত মাংসখিনি দি দিছোঁ। তেলটো মিনিমাম 2 মিনিটমান উতলিলে চাগে। তাৰপিছত পিঁয়াজ দি দিলোঁ। তাৰপিছত এতিয়া মাংসটো দি দিছোঁ। মাংসটো অলপ অলপকৈ দি আছোঁ। আৰু মছলা কি দিছোঁ বুলি কওঁতে, আমি ঘৰতে মানে পেষ্ট বনাই আনিছিলোঁ। নহৰু, আদা এইবোৰৰ মানে পেষ্ট বনাই লৈ গৈছিলোঁ, মানে গোটেইখিনি মিক্স কৰি পিনে লৈ গৈছিলোঁ। নহৰু আৰু আদা আৰু জলকীয়া সেইখিনি মিক্সিত গুড়ি কৰি পিনে লৈ গৈছিলোঁ পেষ্ট বনাই। এতিয়া পেষ্টখিনি ইয়াত অলপ পাছত দালিবলৈ নাই হোৱা। এতিয়া অকল আমি পিঁয়াজটো আৰু তেলটো আৰু মাংসটো দিছোঁ। অলপ টাইমৰ পিছত মছলাখিনি দি দিম। কেনেকুৱা লাগিছে এবাৰ কৈ দিয়ক, ৰাইজসকলক ট্ৰাই কৰিব। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, বঢ়িয়া 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 লাগিছে ন, বঢ়িয়া একদম নেক্সট লেভেল। আমাৰ কাৰিকৰ আহিছে বেংগলোৰৰ পৰা, বহুত প্ৰেক্টিচ কৰাৰ আগত এক্সপিৰিয়েঞ্চ হয় বুলি কৈছে। এতিয়া আমি খাইহে গম পাম কিমান এক্সপিৰিয়েঞ্চ কি কৰে। বনাবলৈ যিটো দিয়া আছে সেইটো মই নকওঁ, তুমি দেখাই আছা ভিডিঅ'ত, দেখি আছোঁ। তুমি আহিছোঁ, মোবাইল লাগি আছা তুমি। চাই ভাল পালে কি কৰিব লাগে জানে নহয় ৰাইজে ন? সেইটো জানে। লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব। কৈ থাকিলে বেয়া পায় মানে, এনেই কয়। মাংসটো লৰাই দিছোঁ। তাৰপৰা ইয়াত আমি হালধি দি দিলোঁ আৰু সোৱাদ অনুসাৰে নিমখ দি দিলোঁ। হালধিও বেছি দিব নালাগে, স্লাইড অলপ দিব লাগে। সেইকাৰণে অলপ কালাৰটো আহিছে, হালধীয়া কালাৰটো অলপ আহিছে। চ' অলপ টাইমৰ পিছত আমি লাই শাক দিম। এইটো অৰিজিনেল বস্তুটো লাই শাক দিম। তাৰপৰা আমাৰ এইপিনে আছে বন ধনিয়া, জলকীয়া আছে, আৰু এইটো সৰু টেমাত থকাটো সেইটো গৰম মছলা হয়। অলপ পাছত দি দিম আৰু
এতিয়া দেখিছে চাগে আপোনালোকে তেল পুৰা উতলি আছে আৰু লগতে আমি আলু দি দিলোঁ আৰু লগতে আমি মছলাও দি দিলোঁ মছলা কি দিলোঁ বুলি কওঁতে আমি মিট মছলাটো দিলোঁ গৰম মছলা দিলোঁ তাৰপিছত আমি ইয়াত জালুক অলপো দি দিছোঁ আৰু ধনিয়া পাউডাৰটো শেষত দিম তাৰপৰা আৰু মছলা বুলি কওঁতে আমি আদা আৰু নহৰু পিঁয়াজ আছিলে জলকীয়াটো ঘৰতে পেষ্ট বনাই আনিছিলোঁ সেই পেষ্টটো ইয়াত দি দিলোঁ এতিয়া আমি অলপ লৰাই দিওঁ হালধিটো অথনিয়ে দি দিলোঁ এতিয়া আমি লৰাই দিওঁ অলপ একদম মজা হৈ গৈছে গোন্ধ একদম কি ধুনীয়া চেণ্ট মাৰিছে নহয় ক'বই নালাগে মানে মজা হৈছে আৰু এইটো আমাৰ গ্ৰেভি টাইপ হ'ব জোল কোনো নহয় এইটো গ্ৰেভি টাইপ হ'ব আমাৰ এতিয়া গোটেই মছলা চছলা দি হৈ গ'ল এতিয়া আমি মাংসটো ঢাকি দিম ধুনীয়াকৈ মাংসটো ঢাকি দিম তাৰপিছত অলপ টাইমৰ পিছত উলিয়াম মছলা কি দিলোঁ বুলি ক'লে এইখিনি মছলা দিছোঁ এইখিনি চাই ল'ব পাৰে গৰম মছলা ধনিয়া পাউডাৰ জিৰা পাউডাৰ এইখিনি লাল মিৰ্চ এইখিনি আমি মছলা গোটেইখিনি দিয়াৰ পিছত আমি মাংসটো ঢাকি দিছিলোঁ ঢাকি দিয়াৰ পিছত অকণমান আগত আমি লাই শাকটো দি দিলোঁ লাই শাক দিয়াটো আপোনালোকক মই দেখাব নোৱাৰিলোঁ এতিয়া মাংসটো চাওক কেনেকুৱা হৈছে পূৰা উতলি আছে পূৰা ফুল গ্ৰেভি হৈ গৈছে এতিয়া মাংসটো অলপ মই টেষ্ট কৰোঁ কেনেকুৱা হৈছে মাংসটো কেনেকুৱা হৈছে এবাৰ টেষ্ট কৰোঁ মাংসটো এবাৰ টেষ্ট কৰোঁ কেনেকুৱা হৈছে পিছ খাওঁ একদম বঢ়িয়া হৈছে মাংস ভাত আৰু মাংস 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 ভাত গোটেইখিনি হৈ গ'ল চব্জি বনাই হৈ গ'ল ভাত চাত গোটেইখিনি বনাই হৈ গ'ল চ' এতিয়া ভাত খাওঁ মাংসটোৰ লগত ৰুটিও আহি গ'ল ৰুটি মাংস ভাত আপোনালোকে টাইম লেপছ চাই এনজয় কৰক আৰু খাই লওক পুৰা পেট ভৰাই খালোঁ ভাত খালোঁ ৰুটি খালোঁ পুৰা আৰু মানে পুৰা পেট পুৰা ফুল এতিয়া ঘৰত গৈ একদম বিন্দাছ ঘুমে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেল নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কথা এটা কওঁ ভিডিঅ'ত বহুত ভিউজ আহে ভবাতকৈতো বহুতেই ভিউজ আহে বাট আপোনালোকে ছাবস্ক্ৰাইব নকৰে চেনেলটো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বজাবলৈ নাপাহৰিব চ' বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়াহ'লে টিল এণ্ড টাটা বাই বাই এই ভিডিঅ'টো আপোনালোকে ভাল পায় যদি ভিডিঅ'টো যিমান পাৰে আপোনাৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু